অঙঠা মইনা কলিজা আমি অঙঠা নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি এটা বিশেষ দিন, যাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। আৰু বিশেষ দিনটোনো কি আৰু আপোনালোকেও চাগে জানিবলৈ মন গৈ আছে নহয় জানো? গতিকে ব'লকচোন, আজি আমাৰ এই বিশেষ দিনটো কি? আমাৰ নহয়, মানে মোৰ আজি এটা বিশেষ দিন। গতিকে আমি বহুত ডাঙৰ কিবা কিবি এটা আয়োজন কৰা নাই বাৰু, কিন্তু কিবা এটা যে কৰিছোঁ সেইটো সত্য, আৰু সেইটো আপোনালোকক দেখাম। গতিকে ব'লক চাওঁচোন মনে মনে কোনে কি কৰি আছে। ব'লক 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 ইয়াত দেখিছেনে? ইয়াতে আছে বহুত এইবোৰ ফলহাৰ আছে। এয়া তাৰপিছত এইফালে এয়া পিঁয়াজ, তাৰপিছত এয়া দেখিছেই নিশ্চয় নেগেৰা আছে, এয়া শৰাই, এইবোৰ বাচন, তাৰপিছত এইটো গেছ, আৰু এয়া আলু, তাৰপিছত এয়া ডাঙৰ ডাঙৰ বাচন, কেৰাহী, চৰিয়া। গতিকে আপোনালোক সকলোৱে গম পাইছে যে কিবা এটা আয়োজন আছে, আৰু এই গোটেইবোৰ ইয়াতে কৰিব লাগিব। গতিকে আজিৰ পৰা লাগি আছোঁ। আৰু এইফালে আমাৰ দেউতাই এয়া কাটি আছে। অ' দেউতা, কি কাটিছে আপুনি? আদা কাটিছে। কাইলৈ যিহেতু কিবা এটা অনুষ্ঠান আছে বুলি আপোনালোকক ক'লোৱেই, গতিকে আজি প্ৰায় মানে আমি গোটেইখিনি আয়োজন কৰিব লাগিব। যিহেতু অকলশৰীয়া, অকলেই কৰিব লাগিব, সেইকাৰণে আজিৰ পৰাই লাগি গৈছোঁ। আৰু কাইলৈ মানে কওঁ জানো? এতিয়া নকওঁ দিয়ক, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই, স্কিপ নকৰিব, তেতিয়াহে গম পাব কাইলৈ কি আছে, হয়নে নহয়? ঘৰৰ মানুহজন হেৰাল, তাকে বিচাৰি ফুৰিছোঁ। ক'লেই বা গ'ল, ৰুমে ৰুমে চাইছোঁ, এটা ৰুমতো নাই। কোনফালে বা আছেগৈ, মানে ক'তনো পিটপিটাই ঘূৰি ফুৰে জানো। চাওক। কি কৰি আছা? কি কৰি আছা মানে, কালিলৈ আমি নাম এভাগ পাতিছোঁ। প্ৰথম কথা, যিহেতু কালিলৈ তোমাৰ জন্মদিন, তুমি কৈয়ে দিলা। দ্বিতীয়তে কালিলৈ আমাৰ সৰস্বতী পূজা, তৃতীয়তে কাইলৈ আমাৰ মিচিং জনগোষ্ঠীসকলৰ আলি আই লৃগাং, আৰু সেই সূত্ৰে আমি তোমাৰ জন্মদিন উপলক্ষে আমি আমাৰ গুৱাহাটীস্থিত নামঘৰৰ আই বাপসকলৰ লগত আমাৰ গৃহত ভোজ ভাতৰ আয়োজন কৰিছোঁ, কীৰ্তন পাঠ। গতিকে সকলোৱে মিলি এভাগ সেৱা ল'ম নিশা। গতিকে প্ৰিপেৰেশ্যন চলি আছে, মানুহ 40জনমান হ'ব, গোটেইখিনি কাম চলাই আছোঁ। এইখিনি আছিলে ৰাতিৰ দৃশ্য। আৰু এয়া ৰাতিপুৱা হ'ল, কাষৰে এয়া আহিলে মুস্কান দি আৰু ফাৰুক। এয়া তেওঁলোকে যিহেতু ৰাতি আহিব নোৱাৰে, গতিকে দিনতেই আহিল। সোনকালে গা পা ধুই মই আকৌ এয়া প্ৰসাদকেইটা তিয়াই থ'লোঁ। তাৰপিছত এয়া ফলহাৰ আছে, আৰু এইফালে নাম গোৱাৰ সঁজুলি, লগতে এয়া কলপাত। এইফালে আকৌ ঋতুপ্ৰিয়ম আৰু দেউতাই পাচলি কুটাত ব্যস্ত। যিহেতু সোনকালে খানা বনাব লাগিব, সেইকাৰণে তেওঁলোকে এয়া কাটি সহায় কৰি দিছে। আৰু এয়া যে দেখিছে আমাৰ গুঞ্জ ভাই, গুঞ্জই আকৌ আলু ফ্ৰাই কৰিবলৈ লাগিয়ে গ'ল। তাৰপিছতে আকৌ এইফালে মই জনীয়ে এয়া পনীৰ বনাইছোঁ দেই, মটৰ পনীৰ। কেনেকুৱা হয় নাজানো, কিন্তু দেখিবলৈ চাওক ইমান ধুনীয়া লাগিছে নহয়নে? একদম বককৈ উতলি আছে। পাৰিছোঁ দেই, একদম ধুনীয়া আইটেম কেইবাবিধো আছিলে। প্ৰথমতেতো এয়া চিকেন বনাম বুলি ভাবিছোঁ, সেইকাৰণে আলুখিনি ফ্ৰাই কৰি লৈছোঁ।
আৰু এইফালে সকলো পাচলি কুটা হৈ গৈছে। এয়া মোৰ পনীৰ অলৰেডি বনাই হৈ গৈছে আৰু এয়া চিকেনৰ মছলা, তাৰপিছত এয়া চিকেন। এতিয়া আমি চিকেন বনাই আছোঁ। এয়া চাওক পূৰা হেতা লৰাইছে একদম। কালাৰটো কিন্তু বৰ ধুনীয়া আহিছে। মানে চেষ্টা কৰিছোঁ সৰহকৈ মানুহৰ কাৰণে বনাই খোৱাবলৈ। এতিয়া পাৰিছোঁ বুলি ভাবিছোঁ আৰু যিহেতু বাচন বৰ্তনখিনি আমাৰে। আৰু সকলোকে জনাই দিওঁ, আচলতে ভিডিঅ'টো 14 ফেব্ৰুৱাৰীৰ আছিলে মোৰ জন্মদিনৰ। এতিয়া দেৰিকৈ আপলোড দিয়া হ'ল যিহেতু ব্যস্ত হৈ আছোঁ। নাম গোৱা যিহেতু হৈ গ'ল, এতিয়া আমাৰ দেউৰীয়ে এয়া প্ৰসাদৰ কাম কৰি আছে। আমাৰ ফালে অকণমান নিয়মটো বেলেগ বাৰু, তথাপিও এয়া চাওক, এয়াই হৈছে আমাৰ বাপ জনা বকুল শইকীয়া। তেওঁৱে আমাৰ সমস্ত সেৱাৰ দায়িত্ব ল'লে। তাৰপিছতে এইফালে আকৌ আমাৰ এয়া ভাইটি দুটাই বাতি বনোৱাত ব্যস্ত। যিহেতু প্ৰসাদ খাই হৈ গৈছে, এতিয়া চাউল কেইডৰা খাবলৈ লাগিব। এয়া এওঁলোকো আহিছে ভণ্টিকেইজনী। তাৰপিছত এইফালে এয়া সকলোৱে খোৱাত ব্যস্ত হৈ আছে আৰু এয়া বিলনীয়াই বিলাই আছে। কথা মোৰ গৃহত আজি কীৰ্তন পাঠ কৰালোঁ, তাৰপিছত নাম হ'ল আৰু আমাৰ সমাজৰ আই মাতৃ বাপসকল আহিলে আৰু ইয়াৰ অন্ন মুঠি গ্ৰহণ কৰি আছে। খুব ভাল লাগিলে, বৰ সুন্দৰ এটা পৰিৱেশ হ'ল আৰু সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে মোক মানে জন্মদিনৰ শুভেচ্ছা জনালে বা এতিয়াও জনাই আছে বা জনাব। সকলোকে ধন্যবাদ। আৰু যিহেতু মোৰ গৃহত এভাগী নাম পাতিছোঁ, সকলোখিনি ৰাইজ আহিছে আৰু খুব ভাল লাগিছে, তেওঁলোককো অশেষ অশেষ ধন্যবাদ। আৰু এতিয়া বৰ্তমান খোৱাৰ পৰ্ব চলি আছে। কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে খোৱাটো অকণমান খোৱাটো কৃষ্ণ আমি নাম এষাৰ গোৱালোঁ নিজৰ গৃহত। হয়। আৰু নাম হ'ল, ভাত বিতৰণ হ'ল আৰু ভাত এসাঁজ আয়োজন কৰিছোঁ। যিহেতু নাম কীৰ্তন ভাঙি পেলাই আমি ভাত সাঁজ আয়োজন কৰিছোঁ, তাকে আৰু বৈষ্ণৱসকলে খাই আছে। আপোনাৰ জন্মদিনত নামঘৰত দিছিলে, ডাঙৰকৈ আয়োজন কৰিছিলে। এতিয়া বাইদেউৰ জন্মদিনত ঘৰত নাম হৈছে আৰু আপোনাৰ আলহী অতিথি দেখিছোঁ মই, ভাল লাগিছে, আমাৰো ভাল লাগিছে। ৰাইজৰ আশীৰ্বাদত আৰু ইয়াত আৰু বেছি মানুহ হ'ব, 2-4জন। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো কি হৈছে, গোটেই খাদ্য প্ৰণালী যিমানখিনি আছে পাপৰিয়ে নিজে ৰান্ধিছে। হয় নেকি? মই তাকে ভাবিছোঁ এতিয়া ৰাইজে মতামতনো দিব, অভিনয়টো এৰি দি কাৰিকৰতে সোমাওঁ নেকি। কোনোবাই যোগাযোগ কৰিব বিচাৰিলে কৰিব পাৰে। খুব ধুনীয়া ৰান্ধো আৰু আজি সকলো কাৰণে ৰান্ধিছোঁ, গতিকে আপোনালোকৰ তলৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, অঙঠা আছে যোগাযোগ কৰিব। ঠিক আছে ঠিক আছে ঠিক আছে। বৰুৱা চুইটি বা শুই থাকিবলৈ মন গৈছে, কিন্তু তথাপি তুমি ভিডিঅ'টো কৰিছা কাৰণে প্ৰথম খালো পায়স, কেক, চাহ, তাৰপিছত নাম ধৰিলো। তাৰপিছত মোৰ ভাগৰ প্ৰসাদটো কিয় কাৰণে কালি ৰাতিপুৱা খাবলৈ অকণমান থৈ দিছো, সেইকাৰণে লোকৰ ভাগৰটো খাই দিছো। লোকৰ ভাগৰখিনি খালো, বুটখিনি বাচি বাচি খালো, মানে মোৰ ভাগৰটো লৈ যাম। ঘৰমূলি ভাত বুলি নিজে লৈ লৈছো, মানে নিজকে খাবলৈ দিছো। কিয় কাৰণে ঘৰত কালি যোৰহাট যাম যে 12টা বজাতহে যাম। ৰাতিপুৱা শুই উঠাৰ পৰা 12টা বজালৈ কিবা এটাতো মকৰ কৰি থাকিব লাগিব, সেইটো মকৰটো এইটো কৰিম। আচ্ছা, এইটো কৰিব। বাকী বাৰ্থডে খাব আহিলে? বাৰ্থডে খাবলৈ আহিলো। বাৰ্থডে এতিয়া
কি খাব বিচাৰে বাৰ্থডে কিবা খুৱাই এনেই দেখিছো চিকেন দিছে মাছ চিকেন দিছে মাছ দিছে পনীৰ দিছে মোৰ চিকেনেই প্ৰিয় মই চিকেনেই খাম চিকেন খাব তো তেনেকুৱা লোভ লাগি আছে আৰু সোনকালে খাম তুমি লৈ যাব লাগিব মই লৈ যাম গুটি আলু ফ্ৰাই হৈছে আৰু তোমাৰ দালি হৈছে বিলাহী গাজৰ চালাড হৈছে মাছৰ বিলাহী সৈতে হৈছে চিকেন বনিছে পনীৰ বনিছে পনীৰ মটৰ পনীৰ আৰু জলকীয়া মাত্ৰ 10 টকা বজাৰ কৰিছিলোঁ যিহেতু আমাৰ ৰাইজে জলকীয়া ইমান নাখায় ভিটামিন চি কাৰণে খায় আকৌ ইমানে নেমু আছে লগত কিয় কাৰণে নেমুটো মই কাটি আহিছো সেইকাৰণে নেমু আছে নেমু দিছোঁ কিয় কাৰণে এই ঠাণ্ডা দিনত নেমুটো অকণ কষ্টলি হয় নহয় নেমু নেমুটো জাতীয় কালি হেৰি পাইছেতো জাতীয় ফল পাইছে নেমুটো দিছোঁ মই যেতিয়া খানা আয়োজন কৰোঁ মোৰ 2টা বৈশিষ্ট্য আছে 1 নম্বৰ কথা মই লাগিলে মাটিত বহাম নহয় ডাইনিঙত বহাম মই থিয়ৈ খানা খাবলৈ নিদিওঁ সেইটো এটা বৈশিষ্ট্য আছে আৰু এয়া যে দেখিছে এয়া সকলো ৰাইজৰ এতিয়া খাই বৈ হৈ গ'ল এতিয়া সকলো বিদায় ল'ব এতিয়া আৰু এনেকুৱা এটা দিনত সঁচাকৈ সকলো ৰাইজ আহি মোৰ গৃহত পদধূলা দিছে সেয়াই মোৰ কাৰণে বহুত আৰু আপোনালোককো বহুত ধন্যবাদ জনাইছোঁ মোৰ জন্মদিনটোত মোক শুভেচ্ছা জনোৱা আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছিলে আৰু আপোনালোকে সদায় এনেকৈ মৰম চেনেহ দি থাকিব দেই আৰু এতিয়ালৈ আহিছোঁ আৰু কোন কোন আহিলে আপোনালোকে নিশ্চয় দেখিলে আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব দেই আজিলৈ বাই বাই